নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে, কমেণ্ট কৰি জনাব। মোৰ গাটো ভালকৈ ভাল পোৱাই নাই, মাতকাৰণি বুজি পাইছে চাগে, আগৰ ভিডিঅ'টোতো কৈছোঁ। কিন্তু আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আজি মই আপোনালোকক দিবলৈ লৈছোঁ মই বোৱা কাপোৰ কেইযোৰৰ যি ভিডিঅ' দিছিলোঁ তাত আপোনালোকে কমেণ্ট কৰিছিল যে চানেকিবিলাক দিব লাগে, সেইবাবে চানেকিবিলাক দিছোঁ। আপোনালোকেও মোৰ এই চানেকিবিলাক চাই যাতে ধুনীয়াকৈ কাপোৰ বব পাৰে আৰু ধুনীয়াকৈ ফুলবিলাক বাচিব পাৰে। ঠিক আছে, তেন্তে মই বচা ফুলবিলাকৰ চানেকিবিলাক চাই যাওক। চানেকিবিলাক আপোনালোকৰ বাৰু কেনেকুৱা লাগিল? যদি আপোনালোকৰ চানেকিবিলাক ভাল লাগিল তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ফুলৰ চানেকি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আপোনালোকক নতুন ফুলৰ ডিজাইন দি কাপোৰ বৈ দেখাবলৈ যত্ন কৰিম বাৰু, আৰু চানেকিবিলাক দিবলৈও যত্ন কৰিম। লগতে মোৰ ভ্লগবিলাক আৰু কভাৰ ভিডিঅ'বিলাকো চাই থাকিব বুলি আশা কৰিলোঁ। ঠিক আছে, আজিৰ ভিডিঅ'টি মোৰ ইমানেই আছিল। বাই বাই।